সমগ্ৰ ৰাষ্ট্ৰ ব্যৱস্থাত এটা ভয়ংকৰ অৰ্থনৈতিক অৱস্থা এটা সৃষ্টি কৰিছে, অৰ্থনৈতিকভাৱে এটা জৰুৰীকালীন পৰিৱেশৰ সৃষ্টি কৰিছে। তাৰ লগে লগে অসমতো অত্যাৱশ্যকীয় সামগ্ৰী আৰু আন আন সকলো সামগ্ৰী, পেট্ৰলজাত সামগ্ৰী, ইন্ধনজাত সামগ্ৰী, অত্যাৱশ্যকীয় সামগ্ৰী, জীৱনদায়িনী ঔষধ পাতি, ঘৰ বন্ধা সামগ্ৰী সকলোৰে ভয়ংকৰ অত্যাৱশ্যকীয় মূল্য বৃদ্ধি, জিএছটিৰ অত্যাধিক উচ্চ হাৰে এটা ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে, যাৰ প্ৰতিবাদ জনাই আজি আমি সমবেত হৈছোঁ। আৰু এই মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে, এই মূল্যবৃদ্ধি কমাবৰ কাৰণে, কম কৰিবৰ কাৰণে দাবী জনাই আমি জাতীয় বিক্ষোভৰ কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিছোঁ। আপোনালোক সকলোৱে জানে যে যেতিয়া বিজেপি চৰকাৰ আহিছিল 2014 চনৰ, দিল্লীৰ বিজেপি চৰকাৰ, মোদী নেতৃত্বাধীন বিজেপি চৰকাৰ, অসমত সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰ 16 চনত, হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ 21 চনত এটাই প্ৰতিশ্ৰুতি আছিল অসমৰ জনগণক, ভাৰতবৰ্ষৰ ৰাইজক, যে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰা হ'ব। অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি প্ৰতিটো সা সামগ্ৰীৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিব আৰু সাধাৰণ মানুহৰ জীৱন যাত্ৰা সুগম আৰু সুচল কৰিবৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰি দিব। আৰু এইখন এখন যে প্ৰকৃততে গণতন্ত্ৰ, ইয়াত চৰকাৰে জনকল্যাণকামী চৰকাৰৰ চৰিত্ৰ যাতে অক্ষুণ্ণ ৰাখিব সেই প্ৰতিশ্ৰুতি দিছিল। আৰু তাৰ আগৰ সময়ত যেতিয়া কংগ্ৰেছ চৰকাৰ চলি আছিল, তেতিয়া বিজেপি চৰকাৰে কৈছিল যে কংগ্ৰেছ দলটোৱে ব্ৰিটিছৰ দৰে শোষণৰ শাসন কৰিছে, শোষকৰ দৰে ভূমিকা পালন কৰিছে। কিন্তু অতি আশ্চৰ্যজনকভাৱে এই বিজেপি দলটো শাসনলৈ অহাৰ লগে লগে আমি দেখিবলৈ পালো যে ব্ৰিটিছৰ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কৰা শোষণতকৈ অতি ভয়ংকৰ ভয়াৱহ শাসন ব্যৱস্থা তেওঁলোকে আৰম্ভ কৰিছে, তেওঁলোকে ৰচনা কৰিছে। কেৱল মাত্ৰ এই দলটোৱে পুঁজিপতি বণিক গোষ্ঠীৰ তেওঁলোকৰ সমৰ্থনত, তেওঁলোকক সহায়ৰ বাবে সকলো ধৰণৰ কাম কাজ কৰিছে। প্ৰয়োজন সাপেক্ষে তেওঁলোকৰ হাজাৰ হাজাৰ লাখ কোটি টকা ঋণৰ বোজা ৰেহাই দিছে। ভাৰতবৰ্ষৰ বেংকসমূহক দেউলীয়া কৰি ভাৰতবৰ্ষৰ পৰা পৃথিৱীৰ বিভিন্ন প্ৰান্তলৈ পলাই গৈছে। তেওঁলোকৰ লগত কেতিয়াবা দেশৰ বিত্তমন্ত্ৰীৰ ফটো দেখিব, বিত্তমন্ত্ৰীৰ লগত সম্পৰ্ক দেখিব, বিভিন্ন মানুহৰ চেলফি দেখিব, অৰ্থাৎ তেওঁলোকৰ লগত সম্পৰ্ক আছে। তেওঁলোকৰ জ্ঞাতহাৰে ভাৰতবৰ্ষৰ পৰা বেলেগলৈ পঠাই দিছে আৰু লাখ লাখ হাজাৰ হাজাৰ কোটি টকা ঋণৰ বোজা তেওঁলোকক ৰেহাই দি বেংকসমূহক দেউলীয়া কৰিছে। বেংকসমূহক ভয়াৱহ ভৱিষ্যতৰ মাজলৈ ৰাষ্ট্ৰীয়কৃত বেংকসমূহক ঠেলি দিছে। আৰু যিসমূহ পুঁজিপতি গোষ্ঠীৰ যিসমূহ প্ৰাইভেট বেংক আছে, বিভিন্ন বেংকসমূহক তেওঁলোকে উৎসাহিত কৰিবৰ কাৰণে উঠি পৰি লাগিছে। গতিকে এই ব্যৱস্থা আমি দেখিবলৈ পাইছোঁ, চলি আহিছে। আৰু এতিয়াও সাধাৰণ জনতাক নিষ্ঠাৰ নিদি ডিঙিত টেকু চেপা ধৰি তেওঁলোকে বিভিন্ন সা সামগ্ৰী শেহতীয়াকৈ জিএছটি তেওঁলোকে বঢ়াই দিছে। কোনো ধৰণৰ সা সামগ্ৰী বাকী নাই। অত্যাৱশ্যকীয় সামগ্ৰী, আলু, চাউল, দাইল, মিঠাতেল, পিঁয়াজ, হালধি, নিমখ, যিমান যি সামগ্ৰী আছে প্ৰত্যেকতে দাম বৃদ্ধি হৈছে। পেট্ৰল ডিজেলৰ দাম 50-60 টকাৰ এটা সময় 2014 চনৰ পেট্ৰল ডিজেলৰ দামে চেঞ্চুৰী কোবালে। তাৰ লগে লগে গেছৰ চিলিণ্ডাৰৰ দাম আছিল 420 পৰা 440 টকা, আজি ই 1000 অতিক্ৰম কৰিল। অৰ্থাৎ কেনেকুৱা এটা পৰিস্থিতি এই চৰকাৰ শাসনলৈ অহাৰ পাছত ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহক ভয়াৱহ ভয়ংকৰ ভৱিষ্যতৰ মাজলৈ ঠেলি দিছে। দিনে এটাকৈ বিক্ৰী কৰি আছে। 5 লাখ কোটি টকাৰ লাভজনক উদ্যোগ IOCLক তেওঁলোকে বিক্ৰী কৰিবলৈ উঠি পৰি লাগিল। IDBI বাকী নাই। কিমান ধৰণৰ LIC 5 লাখ কোটি টকাৰ সম্পত্তিৰে 5 লাখ টকাৰে আৰম্ভ কৰা LICক এতিয়া যেতিয়া 5 লাখ কোটি টকা তেওঁলোকৰ লাভৰ হাৰ হ'ল, LICক বিক্ৰী কৰিবলৈ উঠি পৰি লাগিছে। গতিকে এই পৰিৱেশ চলি আছে। পুঁজিপতি বণিক গোষ্ঠীক তেওঁলোকে ধনী কৰিবৰ কাৰণে নাম নুশুনা আদানী হঠাতে 1000 গুণ বেছি তেওঁলোকৰ ধন তেওঁলোকে বৃদ্ধি কৰি এছিয়াৰ ভিতৰতে আটাইতকৈ ধনী মানুহত পৰিগণিত হ'ল। গতিকে এই পৰিৱেশ, এই এনেকুৱা ধৰণৰ শাসন এতিয়া চলি আছে। আৰু অসমত এতিয়া আশ্চৰ্যজনকভাৱে আমাৰ স্বাভিমান, এতিয়া দৈ চিৰাটো তেওঁলোকে বাদ দিয়া নাই, দৈ চিৰাটো তেওঁলোকে ৰেহাই দিয়া নাই।
কেঁচা চাহপাতকো যি চাহৰ অৰ্থনীতিয়ে অসমৰ সমাজ শক্তিশালী কৰিছে, অসমৰ পৰিচয় ভাৰতবৰ্ষৰ মানুহৰ মাজত দাঙি ধৰিছে। ভাৰতবৰ্ষৰ ভিতৰত 50%তকৈ বেছি চাহ উৎপাদন কৰা অসমৰ যিটো আইডেণ্টিটি, অসমৰ যিটো চিনাকি, অসমৰ 33% ক্ষুদ্ৰ চাহ খেতিয়কে অসমৰ অৰ্থনীতিলৈ প্ৰভূত অৰিহণা আগবঢ়ায়, সেই কেঁচা চাহপাতৰ ওপৰতো GST লগাই দিছে। অৰ্থাৎ এইখন চৰকাৰ কেৱল মাত্ৰ পুঁজিপতি আম্বানী আদানীৰ বন্ধু চৰকাৰ, সৰ্বসাধাৰণ জনতাৰ শত্ৰু চৰকাৰ, সৰ্বসাধাৰণ জনতাৰ তেজ খোৱা চৰকাৰ। এই কথা তেওঁলোকৰ কাম কাজৰ যোগেদি প্ৰমাণিত কৰিছে। এতিয়া এটা দিনে বাকী আমাৰ শৰীৰত যন্ত্ৰ লাগিব, আমাৰ শৰীৰত মেচিন সংস্থাপিত কৰা হ'ব, যন্ত্ৰ সংস্থাপিত কৰা হ'ব যে কিমান অম্লজান, কিমান অক্সিজেন আমি সেৱন কৰিছো, সেইটোৰ ওপৰত তাৰ ওপৰত ভিত্তি কৰি আমি কৰ কাটল দিব লাগিব। অৰ্থাৎ উশাহ নিশাহ লোৱাৰ বিনিময়তো কৰ কাটল দিবলৈহে কেৱল মাত্ৰ ভাৰতৰ জনতা, অসমৰ জনতা বাকী, এই কথা প্ৰমাণ কৰিছে। গতিকে ৰাইজ, এতিয়া আমাৰ সাংবাদিক বন্ধুসকলে কৈছে যে চৰকাৰৰ বিৰুদ্ধে সাধাৰণ যিসকল বিৰোধী দল আছে, বিৰোধী দলসমূহ শক্তিশালী হ'ব পৰা নাই। শক্তিশালী হ'ব কেনেকৈ, য'ত ঘোঁৰা কিনা বেচা চলি থাকিব? শক্তিশালী হ'ব কেনেকৈ, য'ত বিজেপিৰ এজেণ্টেৰে আন ৰাজনৈতিক দলসমূহ ভৰি থাকিব, কিনা বেচা চলিব, টকাৰ ধনৰ লেনদেন চলিব? কেনেকৈ গণতন্ত্ৰ, কেনেকৈ সুস্থ আৰু শক্তিশালী হ'ব? গতিকে সেই পৰিৱেশ পৰিস্থিতিৰ পৰা আমি উত্তৰণ হৈ আগবাঢ়ি আহিব লাগিব। আমি নতুন ৰাজনৈতিক দল হিচাপে অসমৰ জনগণৰ সংগ্ৰামী চেতনাক নেতৃত্ব দিয়া, অসমৰ জনগণৰ স্বাভিমান, অসমৰ জনগণৰ ভৱিষ্যতৰ কাৰণে, ভাল ভৱিষ্যতৰ কাৰণে, মানুহৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিবৰ কাৰণে অসম জাতীয় পৰিষদ বদ্ধপৰিকৰ। আৰু সেইকাৰণে আমি এই সংগ্ৰামী ধাৰা আমি আৰম্ভ কৰিছো আৰু আগন্তুক দিনতো অব্যাহত থাকিব। গতিকে সংগ্ৰামী ৰাইজ, সংগ্ৰামী বন্ধুসকল, আমি আগন্তুক দিনত আমাৰ এই সংগ্ৰাম অসমৰ চুকে কোণে, গাঁৱে ভূঞে আগবঢ়াই লৈ যাব লাগিব। আমাক কৰি অহা প্ৰতিটো বিষয়ৰ অন্যায়, প্ৰতিটো শোষণ, প্ৰতিটো তেওঁলোকে কৰি অহা জাতীয় স্বাভিমানৰ পৰিপন্থী কাম কাজৰ বিৰুদ্ধে ৰাইজক সুসংগবদ্ধ কৰিব লাগিব, সকলোকে ঐক্যবদ্ধ কৰিব লাগিব, সকলোকে বুজাব লাগিব যে এই অন্যায় সহি থাকি থকাটো উচিত নহয় আৰু এই অন্যায়ৰ বিৰুদ্ধে সকলো মাৰ বান্ধি থিয় হ'ব লাগিব। গতিকে আমি আগন্তুক দিনত এই মূল্য বৃদ্ধিৰ লৈ, অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি আন সামগ্ৰীৰ মূল্য বৃদ্ধিক লৈ আমি সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত ভয়ংকৰ এটা প্ৰতিবাদী কাৰ্যসূচীৰ বাবে আমি প্ৰতিবাদী সংগ্ৰামৰ কাৰণে আমি সকলোৱে সাজু খবৰ হ'ল। গতিকে ৰাইজ, আজি এই জাতীয় বিক্ষোভৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা সকলো সংগ্ৰামী বন্ধুকে আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। আশা ৰাখিছো আমাৰ এই যিটো যাত্ৰা, আমাৰ যি আৰম্ভণি, আগন্তুক দিনত ই যাতে অতি শক্তিশালী আৰু সুদৃঢ় হয়, তাৰ কাৰণে সকলোৰে সহায় সহযোগিতা, সকলোৰে সেৱা আমি কামনা কৰিছো আৰু ক'ব খুজিছো, এই চৰকাৰৰ তেওঁলোকৰ জনবিৰোধী যি কাম কাজ, মূল্য বৃদ্ধি তেওঁলোকে কৰি অসমৰ জনসাধাৰণক কোঙা কৰাৰ যিটো পৰিৱেশ তৈয়াৰ কৰিছে, অসমখনক তেওঁলোকে শ্ৰীলংকা সদৃশ পৰিৱেশ এটা তৈয়াৰ কৰিবৰ কাৰণে যি ষড়যন্ত্ৰ কূটকৌশল আৰম্ভ কৰিছে, ইয়াৰ বিৰুদ্ধে আমি সকলোৱে মাৰ বান্ধি থিয় হ'ব লাগিব। এফালে ঋণৰ বোজা, বিভিন্ন ধৰণৰ ঋণৰ বোজা তেওঁলোকে লৈ প্ৰতিটো শিশুৰ প্ৰতিগৰাকী মানুহৰ গাত 40-50 হাজাৰ টকাৰ ঋণৰ বোজা সকলোৰে গাৰ ওপৰত দিছে। তাৰ লগে লগে এই ঋণৰ টকা পইচা তেওঁলোকে ব্যৱহাৰ কৰিছে কেৱল মাত্ৰ ৰাজনৈতিক মুনাফা লাভৰ কাৰণে, হিতাধিকাৰী সৃষ্টি কৰিছে আৰু ভোট বেংক তৈয়াৰ কৰিবৰ কাৰণে তেওঁলোকে ৰাজনৈতিক মুনাফা লাভ কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ টকা পইচাৰ ব্যৱহাৰ কৰিছে। কোনো ধৰণৰ উন্নয়নশীল কাম কাজ, কোনো ধৰণৰ উৎপাদনশীল কাম কাজ, কোনো ধৰণৰ কাম কাজত তেওঁলোকে ব্যৱহাৰ কৰা নাই। এফালে তেওঁলোকে চাকৰি বাকৰিত তেওঁলোকে নিযুক্তি দিব পৰা নাই, নিবনুৱা যুৱক যুৱতীসকলক নিযুক্তি দিয়া নাই। তাৰ বিপৰীতে তেওঁলোকে এই ঋণৰ বোজা তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থত, ৰাজনৈতিক মুনাফা লাভৰ কাৰণে ব্যৱহাৰ কৰি সাধাৰণ জনগণক এটা ভয়ংকৰ ভৱিষ্যতৰ মাজলৈ ঠেলি দিছে। আৰু যাৰ পৰিৱেশ আগন্তুক দিনত শ্ৰীলংকাৰ সদৃশ এটা পৰিৱেশৰ অসমৰ মাজত সৃষ্টি হ'ব। আৰু এই সমগ্ৰ পৰিৱেশৰ নেতৃত্ব দিব আগন্তুক দিনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। এই কথা স্পষ্ট। সেই কথাৰ আভাস এতিয়াই অসমৰ ৰাইজে পাইছে আৰু ৰাইজে এই কথা গম পাইছে। কাৰণ এই এবছৰ হওঁতেই যিটো ঋণৰ বোজা তেওঁ গ্ৰহণ কৰিলে, 1,00,000
কোটি টকাতকৈ ঋণৰ বোজা বাঢ়িল। আগৰ ঋণৰ বোজাতকৈ প্ৰায় 20-25 হাজাৰ কোটি টকা এবছৰতে তেওঁলোকে লোৱাৰ যিটো পৰিৱেশ তৈয়াৰ হৈছে, ই আগন্তুক দিনত এটা ভয়ংকৰ ভৱিষ্যতৰ অশনি সংকেত সমাজৰ মাজলৈ কঢ়িয়াই আনিছে। গতিকে ৰাইজ, আমি সেই যিটো অন্যায়, যিটো অবিচাৰ, যিটো শোষণ ব্ৰিটিছৰ ইষ্ট ইণ্ডিয়া কোম্পানীতকৈ তাতকৈও যিটো ভয়ংকৰ শোষণৰ মায়াজাল আমাৰ মানুহৰ মাজত তৈয়াৰ কৰিছে, ইয়াৰ বিৰুদ্ধে সকলোৱে সুসংগবদ্ধভাৱে আমি সংগ্ৰাম কৰিব লাগিব। গতিকে সকলোকে ইয়াত উপস্থিত থকা সকলো সংগ্ৰামী বন্ধু, আমাৰ জ্যেষ্ঠ ব্যক্তিসকলক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই জ্যেষ্ঠসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ জনাই আছোঁ। অসম জাতীয় পৰিষদ জিন্দাবাদ, অসম জাতীয় পৰিষদ জিন্দাবাদ, অসম জাতীয় পৰিষদ জিন্দাবাদ, মন্ত্ৰী মহোদয় জিন্দাবাদ, মন্ত্ৰী মহোদয় জিন্দাবাদ, মন্ত্ৰী মহোদয় জিন্দাবাদ। মূল্যবৃদ্ধি ৰোধ কৰক, মূল্যবৃদ্ধি ৰোধ কৰক, মূল্যবৃদ্ধি ৰোধ কৰক, মূল্যবৃদ্ধি ৰোধ কৰক। অসম জাতীয় পৰিষদ জিন্দাবাদ, অসম জাতীয় পৰিষদ জিন্দাবাদ, অসম জাতীয় পৰিষদ জিন্দাবাদ। আমাৰ আজিৰ এই জাতীয় বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰা আমাৰ সকলো সংগ্ৰামী সতীৰ্থলৈ ধন্যবাদ জ্ঞাপন কৰি আজিৰ কাৰ্যসূচী অন্ত পৰা বুলি ঘোষণা কৰা হয়।